हेलो गाइस स्वागतम जनाइছো इनाम भाई आईबीआई यूट्यूब चैनल লৈ আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখাম আপুনি যদি ঘৰতে বহি আপোনাৰ হাতত যদি স্মাৰ্টফোন থাকে সেই ফোনেৰে আপুনি ঘৰতে বহি 5 ৰ পৰা 10000 লৈকে সাইড ইনকাম আপুনি কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো অকল আপোনাৰ কাৰণে আপুনি যদি স্যালাৰিড পারসন হয় সেলফ এমপ্লয় হয় হাউস ওয়াইফ হয় বা স্টুডেন্ট হয় যিয়ে নহওক কিনো আপুনি কিন্তু ঘৰতে বহি ইনকামটো কৰিব পাৰিব আপোনাৰ কৰবাত যাব নালাগে অকল আপোনাৰ হাতত স্মাৰ্টফোন থাকিলেই হ'ল আৰু আপুনি যদি ভাবি আছে এই ভিডিওটো চাই আপুনি লাখ টকা ইনকাম কৰিব তেনেহলে কিন্তু ধাৰণাটো ফুল তেনেহলে কিন্তু আপুনি এই ভিডিওৰ পৰা এতিয়াই গুছি যাব পাৰে কিয়নো এই ভিডিওত অকল 5 ৰ পৰা 10000 লৈকে ইনকাম কৰিব পাৰিব হেতুৰ কাৰণে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক সকলো ডিটেইলছ মই মোবাইল স্ক্ৰিনত আপোনাক দেখুৱাই দিম কি কৰিব লাগিব তাতে আমি দেখুৱাম বলক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো আপুনি যদি ঘৰত বহি ইনকাম কৰিব বিচাৰে তেনেহলে কিন্তু আপোনাৰ প্লে ষ্টৰত আহিব লাগিব প্লে ষ্টৰত আহি আপুনি সাৰ্চ কৰিব ওকেপে এই ওকেপে এটো এটা এপ্লিকেশন এই এপ্লিকেশনটো হৈছে ৰিচাৰ্জ কমিশন এপ এটো যদি আপুনি ৰিচাৰ্জ কৰে বেলেগ গুগল পে ফোন পে পেটিএমতকে ৰিচাৰ্জ কৰাতকে আপুনি যদি ইয়াৰ পৰা নিজৰ মোবাইলতো যদি ৰিচাৰ্জ কৰে আপুনি তাৰ পিছত 15-20 টকা আপোনাৰ ক্যাশবেক আপুনি লাভ কৰিব পাৰিব অকল এটা আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰি আৰু যদি আপুনি চাক তেনেকুৱা যদি আপোনাৰ ঘৰৰ ফ্যামিলিৰ বা আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ ফ্ৰেন্ড কালচাৰত যদি আপুনি ৰিচাৰ্জ কৰে তেনেহলে কিন্তু আপুনি মান্থলি 15 পৰা 20000 টকা আপুনি ঘৰতে বহি ইনকাম কৰিব পাৰিব চাক আজিকালি কি হৈছে সকলোৰ প্রিপেড ফোন বা স্মার্টফোন আছে সকলোৰ হাততে চাক সকলোই তো রিচার্জ করে কোনোবাই কোয়ার্টারলি রিচার্জ করে কোনোবাই ইয়ারলি রিচার্জ করে কোনোবাই মান্থলি রিচার্জ করে তে সেই রিচার্জ কেটা যদি আপুনি কৰে তেনেহলে কিন্তু আপুনি এই কমিশন কেটা আপুনি নিজে লাভ কৰিব তে চাক কিমান টকা রিচার্জ কৰিলে কিমান টকা কমিশন পাব সকলো ডিটেইলছ এই এপ্লিকেশনটো ওপেন কৰি আমি আপোনাক দেখুৱাইছো ডাইৰেক্ট প্ৰুফ লাইভ প্ৰুফ আমি আপোনাক দেখুৱাম আৰু এই এপ্লিকেশনটো ডাউনলোড কমপ্লিট হৈ গৈছে এতিয়া আমি ডাইৰেক্ট ওপেনত ক্লিক কৰিম ওপেনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আপোনাৰ আগত খুল খাই যাব ওকেপে ওয়েলকাম বুলি আহি গৈছে ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিয়ক আপোনাৰ মোবাইল নাম্বাৰটো দিখিনি তীৰ অপচনত ক্লিক কৰক তীৰ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত 6 ডিজিট এটা ওটিপি দিয়া হ'ব সেই ওটিপিটো আপুনি ইয়াত ফিল আপ কৰি তীৰ অপচনত ক্লিক কৰক তীৰ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনৰ হোম পেজটো এনেকুৱা খুল খাই যাব ইয়াত চাব পাৰে আমাৰ নাম মোবাইল নম্বৰ সাইডত আমাৰ ওয়ালেটত কিমান টকা ব্যালেন্স আছে এটো দেখাইছে তলত 1 নম্বৰত আছে এড মানি আপুনি যদি এই ওয়ালেটত পইচা এড কৰিব বিচাৰে তেনেহলে কিন্তু এড মানিত ক্লিক কৰি পইচাটো এড কৰিব লাগিব 2 নম্বৰত আছে ট্ৰান্সফাৰ আপুনি যদি ওয়ালেটত আপোনাৰ বেছি পইচা আছে আপুনি কাৰোবাক ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহলে 2 নম্বৰত ক্লিক কৰিব লাগিব 3 নম্বৰত হৈছে ৰিপোৰ্ট আপুনি ইয়াত ৰিপোৰ্টত ক্লিক কৰি আপুনি চাব পাৰিব কিমান টকা এড কৰিছে কিমান টকা কাক ট্ৰান্সফাৰ কৰিছে কিমান টকা ৰিচাৰ্জ কৰিছে কিমান টকা কমিশন পাইছে ৰিপোৰ্টত সকলো ডিটেইলছ আপুনি চাব পাৰিব 3 নম্বৰত হৈছে মাৰ্জিনটো আমি পিছে আপোনাক পুৰা ডিটেইলছত দেখাই আছো আমি এৰাৰ পৰা ৰিচাৰ্জ কৰিলে কিমান টকা মাৰ্জিন আমি লাভ কৰিব পাৰিম মাৰ্জিনটো চাব কাৰণে আপুনি ইয়াত চাব পাৰে মাৰ্জিনটো ক্লিক কৰক আপুনি মাৰ্জিনত ক্লিক কৰাৰ লগে লগে সকলো ডিটেইলছ ইয়াত খুল খাই যাব আপুনি কোনটো সিমত ৰিচাৰ্জ কৰি কিমান টকা আপুনি আৰ্নিং কৰিব পাৰিব চাক আপুনি যদি এয়াৰটেলত ৰিচাৰ্জ কৰে তেনেহলে কিন্তু আপুনি 2.2% আপুনি ক্যাশবেক লাভ কৰিব আৰু যদি আপোনাৰ তাত জিও সিম থাকে জিও সিমত যদি আপুনি ৰিচাৰ্জ কৰে তেনেহলে আপুনি 2.0% কমিশন লাভ কৰিব আৰু আপোনাৰ তাত যদি বিআই ভোডাফোন সিম কাৰ্ড থাকে তেনেহলে সিম কাৰ্ডত যদি আপুনি ভোডাফোন সিম কাৰ্ডত যদি আপুনি ৰিচাৰ্জ কৰে তেনেহলে কিন্তু আপুনি 3.2% আপুনি ক্যাশবেক লাভ কৰিব আৰু যদি আপোনাৰ বিএসএনএল সিম থাকে তেনেহলে কিন্তু আপুনি সবতকে বেছি আপুনি কমিশন পাব বিএসএনএল সিমত 4.0% আপুনি কমিশন লাভ কৰিব তার পিছে হৈছে ডিটিএস হৈছে মানে টিভিৰ ৰিচাৰ্জ যি কয় টিভিৰ ৰিচাৰ্জ যদি আপুনি কৰে তেনেহলে এয়াৰটেল টিভিৰ ৰিচাৰ্জ যদি আপুনি কৰে 3.0% আপুনি কমিশন পাব ডিশ টিভিৰ ৰিচাৰ্জ কৰিলে 3.0% কমিশন পাব টাটা স্কাইত আপুনি ৰিচাৰ্জ কৰিলে 3.0% আপুনি কমিশন পাব তেনেকুৱা জিএ টিভিৰ ৰিচাৰ্জ আছে সকলো টিভিৰ ৰিচাৰ্জত আপুনি একে সমান আপুনি কমিশন লাভ কৰিব তাৰ পিছে পোষ্টপেডত যদি আপুনি ৰিচাৰ্জ কৰে তেনেহলে আপুনি 1% কে আপুনি কমিশন পাব আৰু যদি কিবা ইলেক্ট্ৰিসিটি বিল গ্যাস বিল ওয়াটাৰ বিল ইন্স্যুরেন্স ফাস্ট্যাগ গুগল পে তেনেকুৱা আপুনি যদি কিবা কৰে ৰিচাৰ্জ কৰে বা বিল পে কৰে তেনেহলে আপুনি 0.1% আপুনি কমিশন লাভ কৰিব এটো হৈছে আপোনাৰ মাৰ্জিন আৰু আপুনি ইয়াৰ পৰা কিমান টকা ইনকাম কৰিব কিমান টকা আপুনি আৰ্নিং কৰিব পাৰিব সকলো হৈছে আপোনাৰ হাতত কিয়নো আপুনি যদি দিনত এটা ৰিচাৰ্জ কৰে এটাৰ কমিশন আপুনি লাভ কৰিব যদি 100 ৰিচাৰ্জ কৰে 100 কমিশন আপুনি লাভ কৰিব পাৰিব চাক ইয়াত আপোনাৰ আপোনাৰ কোনো ইনভেষ্টমেন্ট কৰিব নালাগে
আপুনি অকল ৱালেটত পইচা এড কৰক আৰু ৰিচাৰ্জ কৰক। ৱালেটত পইচা এড কৰক আৰু ৰিচাৰ্জ কৰক। ৰিচাৰ্জ কৰিব আৰু কমিশ্যন লাভ কৰিব। ৰিচাৰ্জ কৰিব আৰু কমিশ্যন লাভ কৰিব। যিমান বেছি আপুনি ৰিচাৰ্জ কৰিব পাৰিব তিমান বেছিহে আপুনি কমিশ্যন লাভ কৰিব। সেইটো হৈছে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কিমান টকা ৰিচাৰ্জ কৰিব পাৰিব ডেইলি। আপুনি যদি ডেইলি 10টা 20টা 50টা আপুনি ৰিচাৰ্জ কৰে তেনেহ'লে 50টাৰ কমিশ্যন আপুনি পাব। যদি আপুনি এটা দুটা ৰিচাৰ্জ কৰে তেনেহ'লে এটা দুটাৰহে কমিশ্যন আপুনি লাভ কৰিব। সেইটোৰ কাৰণে মই আপোনাক ৰিকমেণ্ড কৰিম যে আপুনি এই এপ্লিকেশ্যনটো চলাওক আৰু বেছি বেছি আপুনি ৰিচাৰ্জ কৰক আৰু বেছি বেছি আপুনি কমিশ্যন লাভ কৰক। সেটিঙত আপুনি ক্লিক কৰে। সেটিঙত ক্লিক কৰাৰ লগে 2 নম্বৰ অপশ্যনটো চাওক ৰেফাৰ এণ্ড আৰ্ন। ইয়াত কিন্তু আপুনি ৰেফাৰ কৰিও আপুনি কমিশ্যন লাভ কৰিব পাৰিব। আপুনি যদি কাৰোবাক ৰেফাৰ কৰে তেনেহ'লে আপুনি পাৰ ৰেফাৰত 50 ৰুপিজ কৰি কমিশ্যন আপুনি লাভ কৰিব। পাৰ ৰেফাৰ এজন মানুহক আপুনি ৰেফাৰ কৰিব, সি আহি অকল এটা ৰিচাৰ্জ কৰিব। ধৰক আমি আপোনাক ৰেফাৰ কৰিলোঁ। ৰেফাৰ কৰিলে আপুনি আমাৰ ৰেফাৰ লিংকত ক্লিক কৰি এই এপ্লিকেশ্যনটো ডাউনলোড কৰিলে আৰু আপুনি কাৰোবাক ৰিচাৰ্জ কৰি দিলে বা নিজেই ৰিচাৰ্জ কৰিলে অকল এটা ৰিচাৰ্জ হ'ব পাৰে 100 টকা ৰিচাৰ্জ বা 50 টকা ৰিচাৰ্জ বা 200 টকা 500 টকা যিমানে কৰক অকল এটা ৰিচাৰ্জ আপুনি কৰাৰ লগে লগে আমাৰ একাউণ্টত 50 টকা আমি লাভ কৰিম। আৰু যদি আপুনি ৰেফাৰ কৰে তেনেহ'লে আপুনি লাভ কৰিব। ঠিক তেনেদৰে আপুনি 50 টকাকে এটা ৰেফাৰত ইনকাম কৰিব পাৰিব। ঠিক তেনেদৰে আপুনি যদি 10টা ৰেফাৰ আপুনি ডেইলি কৰিব পাৰে তেনেহ'লে আপুনি 500 টকা ইয়াতে ইনকাম কৰিব পাৰিব। চাওক আপোনাৰ প্ৰফাইল যদি কিবা এডিট কৰিব বিচাৰে তেনেহ'লে এডিট কৰিব পাৰিব। এবাউট আছত ক্লিক কৰাৰ লগে লগে আপুনি এই এপ্লিকেশ্যনৰ সকলো ডিটেইলছ আপুনি গম পাই যাব। ইয়াত আপুনি চাব পাৰে এই এপ্লিকেশ্যনটো কোনে কোনে বনাইছে, সিহঁতৰ ফটো নাম দিয়া আছে। ফাৰ্ষ্টটো হৈছে শ্বাহৰুখ আবদিন ফাউণ্ডাৰ ডাইৰেক্টৰ, 2 নম্বৰ হৈছে ডিম্পু বৰুৱা CEO ফাউণ্ডাৰ ডাইৰেক্টৰ, 3 নম্বৰ হৈছে আৰুপ জ্যোতি দাস CEO ফাউণ্ডাৰ ডাইৰেক্টৰ। ডিম্পু বৰুৱা, এই অসমত এনেকুৱা কোনো মানুহ নাই যে ডিম্পু বৰুৱাক চিনি নাপায়। যে গুগলত আপুনি যদি চাৰ্চ কৰে অসমৰ নম্বৰ 1 ইউটিউবাৰ কোন হয় তেনেহ'লে গুগলে নিজেই জবাব দি দিয়ে যে ডিম্পু বৰুৱা। সেই ডিম্পু বৰুৱাৰ নিজৰ এপ্লিকেশ্যন হয়, সেইটোৰ কাৰণে আমি আপোনাক ৰিকমেণ্ড কৰি আছোঁ। সেই এপ্লিকেশ্যনটো ফেক নহয়। এই এপ্লিকেশ্যনত আপুনি 100% কেছবেক লাভ কৰিব। এই এপ্লিকেশ্যনৰ পৰা আপুনি বহুত টকা ইনকাম কৰিব পাৰিব। সেইটোৰ কাৰণে মই আপোনাক ৰিকমেণ্ড কৰি আছোঁ। এই এপ্লিকেশ্যনটো ডাউনলোড কৰক আৰু আপুনি ইউজ কৰি চাওক কেনেকুৱা হয়। আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। থ্যাংকছ ফৰ ৱাচিং। থেংক ইউ ছ' মাছ। জয় আই অসম।